Khakrajan naka checking along Arunachal Ahor Puthot Kenep Thulong. Borpathar Police Station ke parlo Khakrajan naka checking along Puthot Arun Repen Kevan Arunachal Pradesh Ahor Raikomari Deng Kachingna. Son si Kadokawe 749 cartoons. Bangso along Kingfisher Beer Officer Choice Blue MC Doubles No. 1 Luxury Anparta Hithiador Lakre Truck Anbag Doji Lapen Kachingnang check. Driver Asirif Roy Ahem Bihar Pusi Pangthekpon. LPT truck bearing registration number NL01AC4665 Lapen Arlo Harsun ke air Phiroya Thenangkar Thang Hupsi Kevan. Adunthu Axis Department Pobon Deuri Pranjal Sarma Alberto Rongpi Longbi Hanse Atum Methanga Sai Chiklemsi Adimak Long An Humridam. ৰাতিপুৱা আমি 7 মান বজাত এটা খবৰ পালোঁ যে গুৱাহাটীৰ পৰা এখন ট্ৰাক ডিমাপুৰ অভিমুখে আহি আছে তাত কিছুমান অবৈধভাৱে অৰুণাচলী ঘোঁৰা নিছে বুলি গম পাই আমাৰ খাটাজান নেকা চেগিয়ত নাকা চেকআপ কৰিলোঁ প্ৰায় 7:30 মান বজাত এখন ট্ৰাক NL01AC 4665 সেইখন আমি ৰাখোঁ ৰাখি তাত চাৰ্জ থ্ৰ'লি আমি চাওঁ তাত আলু আৰু পিঁয়াজ লোডৰ তলত আৰু পিঁয়াজৰ তলত আমি অৰুণাচলী ঘোঁৰা জব্দ কৰিবলৈ সক্ষম কিমান আছে স্যার অৰুণাচলী ঘোঁৰা প্ৰায় 749 কাৰ্টুন আছে আমি জানিব কৈছোঁ গুৱাহাটী কোনোবা পাৰ্কিং এটাৰ পৰা লুট কৰা বুলি গাড়ী আমি এতিয়া বৰ্তমান তেখেতক সোধপোছ কৰিছিলোঁ সোধপোছত তেওঁ কৈছে যে গুৱাহাটী লখৰাৰ এটা পাৰ্কিঙৰ স্থানৰ পৰা তেখেতে এই ঘোঁৰাখিনি লোড কৰিছিলে কাৰোবাক আটক কৰিবলৈ কৈছে এজন আটক কৰিছোঁ তেখেতৰ নাম হৈছে আশ্ৰাফী ৰায় ঘোঁৰাখিনি স্যাৰ মূল্য কিমান হ'ব পাৰে জানিব মতে ঘোঁৰাখিনিৰ মূল্য প্ৰায় 17 লাখ মান টকাই হ'ব স্যাৰ ক'লৈ গৈ আছিল এখন এই ট্ৰাকখন ঘোঁৰাখিনি নিছিলে আপোনাৰ এই গুৱাহাটীৰ পৰা ইম্ফললৈ নিছিলে স্যাৰ অৰুণাচলৰ পৰা গুৱাহাটী তাৰপিছত গুৱাহাটীৰ পৰা আহিছিল এইটো এতিয়া আমি সোধপোছ কৰি আছোঁ সোধপোছৰ অন্তত গম পোৱা যাব যে তেওঁলোকে ক'ৰ পৰা ঘোঁৰাখিনি আচলতে আনিছিলে আনি পেলাই গুৱাহাটী ষ্টপ কৰিছিলে গুৱাহাটী বাহিৰ আনিছে এইটো আমি সোধপোছৰ অন্তত আপোনাক ক'ব পাৰিম জানিব কৈছোঁ গুৱাহাটী কোনোবা পাৰ্কিং এটাৰ পৰা লুট কৰা বুলি গাড়ী এখনৰ পৰা পাল্টাই কৰা বুলি আমি এতিয়া বৰ্তমান তেখেতক সোধপোছ কৰিছিলোঁ সোধপোছত তেওঁ কৈছে যে গুৱাহাটী লখৰাৰ এটা পাৰ্কিঙৰ স্থানৰ পৰা তেখেতে এই ঘোঁৰাখিনি লোড কৰিছিলে কাৰোবাক আটক কৰিবলৈ কৈছে এজন আটক কৰিছোঁ তেখেতৰ নাম হৈছে আশ্ৰাফী ৰায় ঘোঁৰাখিনি স্যাৰ মূল্য কিমান হ'ব পাৰে জানিব মতে ঘোঁৰাখিনিৰ মূল্য প্ৰায় 17 লাখ মান টকাই হ'ব স্যাৰ ক'লৈ গৈ আছিল এখন এই ট্ৰাকখন ঘোঁৰাখিনি নিছিলে আপোনাৰ এই গুৱাহাটীৰ পৰা ইম্ফললৈ নিছিলে স্যাৰ অৰুণাচলৰ পৰা গুৱাহাটী তাৰপিছত গুৱাহাটীৰ পৰা আহিছিল নেকি সেইটো এতিয়া আমি সোধপোছ কৰি আছোঁ সোধপোছৰ অন্তত গম পোৱা যাব যে তেওঁলোকে ক'ৰ পৰা ঘোঁৰাখিনি আচলতে আনিছিলে আনি পেলাই গুৱাহাটী ষ্টপ কৰিছিলে গুৱাহাটী বাহিৰ আনিছে সেইটো আমি সোধপোছৰ অন্তত আপোনাক ক'ব পাৰিম